Hello and welcome back to my another mini vlog. আৰু ইয়াত দিছে একদম ৰাতিপুৱা আজি হেল্ডি বস্তু খুৱাই দিছে মাহীয়ে জোৰ জবস্ত মই বেয়া পাওঁ খাই আৰু মই ছোৱালীক দিয়া নাই সেইকাৰণে তাই ভৰিকে খাইছে কিনো কৰিব উপায় নাই এনেকুৱা উৎপতীয়া তাৰপিছত ইয়াত গধূলি আহি একদম ঘৰত ভাগৱত আছে তো তাৰ কাৰণে লাচকা কেতিয়াবা বনাবলৈ যোগাৰ কৰি দিলোঁ কিন্তু চাচোন গেছত দিয়া মাত্ৰকে ৰঙা পৰি গ'ল মানে বনাব নজনা মানুহৰ এইবোৰে প্ৰব্লেম মই লাডু কৰিব নোৱাৰোঁ মই বাইদেৱে ধুনীয়াকৈ ওপৰত বহি আৰামত লাডু কৰি আছে আৰু ভকত আহিলে তাৰপিছত মই তেওঁলোকৰ কাৰণে চাহ কৰিলোঁ ধুনীয়াকৈ আৰু চাহৰ লগত দিবৰ কাৰণে যোগাৰ আৰু মই বনোৱা লস্কৰা দেখাব নহ'লে কাৰণ সেয়া পাছত দিছিলোঁ মানে যাবৰ সময়ত চাহ দিওঁতে দিছিলোঁ তো দেখাব নহ'লে আৰু ময়ো এটা টেষ্ট কৰি ল'লোঁ তেওঁলোকক দি মেলি তিতানে মিঠাই এনেও মিঠাই হ'ব এনেই আৰু খাবলৈ মন গ'ল চালোঁ এয়া খেল আৰু প্ৰথম চাইছিলোঁ জানেনে এবাৰ হিন্দুৱে হাৰিলে মোৰ খেলৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই কিন্তু চাইছিলোঁ বহুত বেয়া লাগিলে ২৭ত জিকিব আমাৰ ইণ্ডিয়া তো এয়া ভাল ৰাতি আৰু ৰেজলিছ বাই বাই